Viewers, welcome back to my channel. Today topic is পেট চাপা আয়ুর্বেদিক চূৰ্ণ। আজি আমি পেট চাপা আয়ুৰ্বেদিক চূৰ্ণৰ বিষয়ে আলোচনা কৰিম। পেট চাপা আয়ুৰ্বেদিক চূৰ্ণ এটা 100% নিউট্ৰেল প্ৰডাক্ট হয়। এইটো এটা আয়ুৰ্বেদিক প্ৰডাক্ট আৰু এইটো ডিভিছা কোম্পানীৰ পৰা তৈয়াৰী। এইটো যিসকলৰ মানুহৰ পায়খানাটো বা লেট্ৰিনটো শিলৰ দৰে কঠিন বা টান হয়, সেইসকল মানুহে এইটো নিয়মিত খাব পাৰে। এইটো খালে তেওঁলোকৰ পায়খানা সহজতে ঢিলা হ'ব আৰু পায়খানা কৰিবলৈ সহজ হৈ যাব। আজিকালি মেক্সিমাম মানুহৰ লাইফষ্টাইলৰ কাৰণে তেওঁলোকৰ পায়খানাটো কনষ্টিপেশ্যন হোৱা দেখা যায়। তেওঁলোকে যদি এইটো নিয়মিত ব্যৱহাৰ কৰে, তেওঁলোকৰ পায়খানাটো সহজতে ঢিলা হ'ব আৰু যিমান গেছ এচিডিটিৰ প্ৰব্লেম আছে সেইসকল নাইকিয়া হৈ যাব। এইটো এটা নিউট্ৰেল লেক্সিটিভ হয়, অৰ্থাৎ এইটো এটা প্ৰাকৃতিক হজমকাৰী ঔষধ। এইটো খালে তেওঁলোকৰ লিভাৰ ফাংচনৰ পৰা কনষ্টিপেশ্যনটো লাহে লাহে দূৰ হৈ যাব। এইটো খোৱাৰ নিয়ম হ'ল ডাঙৰসকলে 1 পৰা 1.5 চামুচ ঔষধ 200 ml গৰম পানীত মিহলাই ৰাতি ভাত খোৱাৰ পিছত খাব আৰু চাব কি ধুনীয়া কাম কৰে। পুৱাতে লেট্ৰিনটো ধুনীয়াকৈ হ'ব আৰু আপোনালোকৰ পেটটো ইমান ভাল লাগিব যে বহুত দিনৰ সমস্যা এটাৰ পৰা আৰাম পালে। আজি আপোনালোকক কৈ দিওঁ যে এই ঔষধটোৰ কোনো ছাইড ইফেক্ট নহয়। এইটো যিহেতু প্ৰকৃতিৰ পৰা বুটলা জৰি জুবিৰ পৰা তৈয়াৰী প্ৰাকৃতিক ঔষধ হয়, গতিকে আপোনালোকে এইটো সহজতে ব্যৱহাৰ কৰিব আৰু আপোনালোকৰ যিমান পুৰণি কনষ্টিপেশ্যন আছে সেইটো দূৰ কৰিব পাৰিব। ইয়াৰ মূল্য হ'ল 78 rupees, অৰ্থাৎ এইটো বেছি দামৰো নহয়। এইটো নিয়মিত ব্যৱহাৰ কৰিলে আপোনালোকৰ কনষ্টিপেশ্যন দূৰ হৈ যাব বুলি আশা কৰিলোঁ আৰু এইখিনি কৈ মই আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ, যাতে ভৱিষ্যতে এনেধৰণৰ ভাল ভাল ভিডিঅ' পায়। Thank you for watching my video.